দুখনকৈ এফআইআৰ দাখিল কৰা হ'ল ৰাহুল গান্ধীৰ বিৰুদ্ধে। দৰভঙাত বিনা অনুমতিত সমৰ্থন ৰেলী আয়োজনৰ বাবেই দাখিল কৰা হৈছে এই এফআইআৰ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ। বিহাৰৰ দৰভঙা জিলাৰ আম্বেদকৰত থকা হোষ্টেলত শিক্ষা ন্যায় সংবাদ কাৰ্যসূচী অনুমতি নোপোৱা অৱস্থাত আয়োজিত হোৱাৰ বাবে ৰাহুল গান্ধী আৰু 100তকৈ অধিক কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে আৰক্ষীয়ে দাখিল কৰিছে দুখনকৈ এফআইআৰ। জিলা প্ৰশাসকে আগতেই এই অনুষ্ঠানৰ বাবে অনুমতি নিদিয়াকৈ বিকল্প স্থানৰ পৰামৰ্শ দিছিল। কিন্তু কংগ্ৰেছ দলে সেয়া গ্ৰহণ নকৰি সংঘাতৰ সৃষ্টি কৰে। ৰাহুল গান্ধীয়ে গাড়ী ৰোধ কৰাৰ পাছতো হোষ্টেলৰ ভিতৰলৈ সোমাই ছাত্ৰ-ছাত্ৰীৰ লগত মুখামুখি হৈ কথা পতাৰ কথা জানিবলৈ দিয়া হৈছে। জিলা কল্যাণ বিষয়াৰ অভিযোগত এই এফআইআৰ দাখিল কৰা হৈছে আৰু অনধিকাৰতে অনুষ্ঠান হোৱাৰ বাবে প্ৰহৰণ আৰু নিৰ্দেশনা ভংগ কৰাৰ অভিযোগ উঠিছে। আৰু এখন এফআইআৰ নাম জনা নোহোৱা কেইবাজনৰ বিৰুদ্ধেও দাখিল কৰা হৈছে। এই ঘটনাই স্থানীয় চৰকাৰ আৰু কংগ্ৰেছৰ মাজত চলি থকা তিক্ততা আৰু বিতৰ্কৰ প্ৰতিফলন বুলি সকলোৱে জানিছে। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।